কি এতে 5 টাকাত বিরিয়ানি পায় খাবাই লাগব পেট ভৰাই দিল্লীত তো 5 টাকাত বিরিয়ানি পায় আমাৰ গুৱাহাটীত হলি নাপায় ভালে কৰছা দে তই দোকানখান দি পেট ফাটি যোৱাকে খাব লাগব এ বমি আহি আছে তোৰ গাতে কৰি দিম এ বই ফালো দে সংকলকে কৰ তই অকলে নহব সংকলকে কৰে ভোকত থাকব পাৰা নাই ইমান ধুনীয়া গন্ধ ওলাইছে গতে খাই দিম নেকি তোৰ নিচিনা ৰাক্ষ মানুহ মই দেখা নাই ইমান ৰাক্ষ তই ইয়াৰ দিয়াতে 1 বছৰে লাগিল যা তই এতিয়া হাউ কি মাংস দিছে ইমান ক্ষীণ বাপৰে বাপ কি ইয়াৰ পলিও হৈছিল নেকি 5 টাকাত হাতিৰ লেগ পিস পাবি নেকি কি মজা লাগছে খাই অমৃত খাওয়া হেন লাগছে বাহ কি 5 টাকাত চিকেন বিরিয়ানি কি মজা বনাইছে হব পাৰে চিকেন লেগ পিছত পলিও কিন্তু সোৱাদত পুৰা অতি উত্তম অমৃত ইমান সোৱাদ বনাইছে অলপ ফ্ৰীতে দিবি নেকি কুলু 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 মোৰ পৰা কাউৰীৰ মাত ওলায়ে সালা মই কুলু কুলু কৰি আছো কি হলে কাউৰীৰ মাত ওলাই আছে খালি কা 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 তই কেলা বান্দৰ সৱা কালৱা বুলি মোক ঠাট্টা কৰা সালা মই তাক সময় খুঁজছিলো তাতে মোক মাৰিলে সালা কা ভাই কি হলে তোৰ মই মানে এখন দোকানত চিকেন বিৰিয়ানি খাইছিলো 5 টকাৰ হে বুৰবক তুই যে 5 টকাৰ চিকেন বিৰিয়ানি খাইছা হিটো কাৱা বিৰিয়ানি 5 টকাৰ কাৱা বিৰিয়ানি খাই অৰিজিত সিংৰ মাত কেনেকে ওলাব ভাই কাউৰীৰে মাত ওলাব না কাউৰীৰ বিৰিয়ানি আমাৰ এটা নদী আছে তই তাতে গা ধুলি তোৰ গোটে পাত দূৰ হৈ যাব আমাৰ সৰু গংগা নদী হয় তাতে তই কাউৰী মাংস খাইছা না তাত গা ধুলি তোৰ পাত পুৰা নাইকিয়া হৈ যাব নহলে এটু নেকি তহঁতৰ গংগা নদীটো ইমান লেত্ৰা দেখোন বাহ কি লেত্ৰা দেখোন ইয়াতে কেনেকে গা ধুম মই নাই নাই লেত্ৰা নহয় নহয় এই বালি জমা হৈছে এতে খৰালি মাহৰ দিন না এই বালাগিলা জমা হৈছে সি ইমান গন্ধ থাকবা পাৰা নাই এই গন্ধত তই যে কাউৰীৰ মাংস খাইছা সেইটো কাৰণে পচা পচা চেন মাৰিছে পানী গিলা ইমান কালা তই যে কাউৰীৰ বিৰিয়ানি খাইছা সেইটো কাৰণে পানী বিলাক তই কলা দেখা পাই আছা তোক গোটেই দুনিয়াখনে কলাই লাগি আছে আচ্ছা তাতে আৰু মই কালা চশমা পিনছো এতিয়া তই সংকলকে গাটো ধুই ল তোৰ গোটেই পাত দূৰ হৈ যাব ঠিক আছে বস মই সংকলকে কাপোৰখিনি খুলি কেনে এতিয়া গাত ধুং নামি যাও আৰু এতিয়া নদীত তই এতিয়া সংকলকে কাপোৰখিনি খুল তই কি মোৰ ডাইঙা পেণ্টটো খুলবি নেকি মই যাব পাৰ 1 2 3 সালা ইয়াক বেয়া মক্কেল বনালো মই সালা ই গংগা নদী কয় দে মোক নালাত গা ধুৱাইছে কম জহৰাই বস্তু নহয় ই সালা ক'ত গেলে নাই দেখোন মানুহ মোৰ কাপোৰখিনি গোটেই লৈ গ'লে ই সালা কম বেয়া বস্তু নহয় সালা ই গোটেই কাপোৰ লৈ গ'লে দিল্লীত তো দিল নাইয়ে মানুহখিনিৰ সালা কেনেকুৱা মানুহ বে কাপোৰ লৈ গ'লে মোৰ